গুড মৰ্ণিং মা, বিহুৰ শুভেচ্ছা থাকিল তোমালৈ। গুড মৰ্ণিং বলো, তোলৈও বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল, লগতে আশীৰ্বাদ থাকিল। বলো বলো আহ চাহখন খাই লহি। গৈছোঁ মা। মা, বিহু বুলি কিবা এটা আনিব লাগিছিল নহয়, মাছ মাংস কিবা এটা। বলো, মোৰ হাতত একেবাৰে পইচা নাই, ক'ৰ পৰা আনিবি মাছ মাংস? যি আছে তাকে খাম শুন। হ'ব দিয়া মা, যি আছে তাকে খাম। ভলদা ভলদা, আমি লটাৰী খেল এখন খেলাইছোঁ। টিকেট এটা লওক, 5 টকা মাত্ৰ। কি কি পুৰস্কাৰ আছেনো খেলখনত? ফাৰ্ষ্ট পুৰস্কাৰ হাঁহ এটা, ছেকেণ্ড পুৰস্কাৰ মুৰ্গী এটা, থাৰ্ড পুৰস্কাৰ বাহু মাছ এটা আৰু ফৰ্থ পুৰস্কাৰ ডিম এক প্লেট। আজি খেলৰ ৰিজাল্ট কি হ'লো, কোনে কি হ'লে? মইতো চাগে একো নাই পোৱা। ভলদা কংগ্ৰেচুলেশ্যনছ, আপুনি প্ৰথম পুৰস্কাৰ হাঁহটো পাইছে। ৱাও, পাৰ্টি দিব লাগিব। হয় নেকি? ঠিক আছে, দিম বাৰু পাৰ্টি। মা মা, কি কৰিছা? মই লটাৰী খেলত ফাৰ্ষ্ট পুৰস্কাৰ হাঁহ পাই গ'লো, ইয়ে। হয় নেকি? ভালে হ'ল দে, ভগৱানে আমাৰ দুখ দেখিলেও। হয় মা, বাৰু যা ধুনীয়াকৈ মাংস বনা, দুয়োটাই তৃপ্তিৰে উৰুকাৰ এসাঁজ খাম। মই বনাই তইও আছোন, অলপ মোক সহায় কৰি দিবি। ব'লা মা।